আপুনি যদিহে গাড়ী প্ৰেমী তেন্তে আপোনালৈ লৈ আহিছো এক বিশেষ খবৰ। আপোনাৰ বাৰু জানিবলৈ মন নাযায়নে 2020 চনত কোন কেইখন গাড়ী বিক্ৰীৰ শীৰ্ষত আছিল? আজি আমি লৈ আহিছো এক বিশেষ প্ৰতিবেদন। এই পৰিসংখ্যা প্ৰস্তুত কৰিছে গ্লোবেল অটোমোটিভ ফৰামে। এই পৰিসংখ্যা অনুসৰি মুঠ 30খন গাড়ী বিক্ৰীৰ শীৰ্ষত আছিল। আমি লৈ আহিছো এই গাড়ীৰ বিশেষ খবৰ। এই 30খন গাড়ীয়ে বিক্ৰীৰ ক্ষেত্ৰত 84% অধিকাৰ কৰিছে। ইয়াৰ শীৰ্ষত আছে মাৰুতি ৱেগনাৰ। মাৰুতি ৱেগনাৰে অকলে অধিকাৰ কৰিছে 6% আৰু গাড়ী বিক্ৰীৰ সংখ্যা হৈছে 1,83,851খন। ইয়াৰ আগৰ বছৰ বিক্ৰীৰ ক্ষেত্ৰত শীৰ্ষত থকা চিফ্ট গাড়ীখনে অধিকাৰ কৰিছে দ্বিতীয় স্থান। এই গাড়ীৰ বিক্ৰীৰ সংখ্যা হৈছে 1,75,052খন আৰু তৃতীয় স্থানত আছে বেলেনো গাড়ীখন। এই গাড়ীখনৰ বিক্ৰীৰ সংখ্যা হৈছে 1,72,237খন। ইয়াৰ পিছত ক্ৰমান্বয়ে হৈছে এল্টো, আৰ্টিকা, ক্ৰেটা, ডিজায়াৰ, ব্ৰিজা, ইকো, নেক্সন, ভেনু, চেল্টছ, i10, সনেট, i20, এল্ট্ৰছ, এছপ্ৰেছো, বলেৰো, টিয়াগো, ইনোভা, XUV 300, Amaze, Aura, Scorpio, Honda City, Magnite, Celerio and Creta. Next report, News Day Assam.